Hello viewers, welcome to my channel. মই আপোনালোকৰ মাজত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে DME অৰ্থাৎ ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ পৰা বহুত পদ মুকলি কৰিছে। মই আপোনালোকৰ লগত সবিশেষ আলোচনা কৰিব বিচাৰিছো। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছো। আপোনালোকে চাই থাকক। ইয়াতে এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নোটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিব। থ্যাংক ইউ। ইয়াতে ডিএমইৰ পৰা বহুত পোষ্ট ওলাইছে। ইয়াতে লাষ্ট ডেট আপোনালোকক দেখুৱাই দি আছে। ইয়াতে 9 তাৰিখ জানুৱাৰী 2020 লাষ্ট ডেট লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব মোৰ অফিচিয়েল ৱেবসাইটত। মই আপোনালোকক পিছত দেখুৱাই আছো, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে স্ক্ৰীনত দেখা পাইছে যেটো টেকনিক্যাল পোষ্ট হয় ডিএমইৰ। ইয়াতে কিমানটা পোষ্ট আছে মই আপোনালোকক স্ক্ৰল কৰি দেখুৱাই আছো। টোটাল পোষ্ট আপোনালোকৰ ইয়াতে কি আছে, এইটো নাম্বাৰ অফ ভেকেন্স 333 আৰু ইফালে আৰু 46 156। মই আপোনালোকক ভিডিঅ' কৈ গ'লে বহুত টাইম লাগিব, গতিকে আপোনালোকক মই দেখুৱাই আছো ইয়াতে কিমানটা পোষ্ট আছে আপোনালোকে চাই লওক। SC ST OBCৰ কাৰণে কিমান পদ ইয়াতে UR ৰ কাৰণে নাম্বাৰ অফ ভেকেন্সি টোটাল ইয়াত থাকিব। UR জেনাৰেলৰ কাৰণে, SC ৰ কাৰণে, ST ৰ কাৰণে, OBC আৰু EWS PWD ৰ কাৰণে মই আপোনালোকক মই ইয়াতে স্ক্ৰল কৰি দেখুৱাই আছো। আপোনালোকে ইয়াৰ পৰা চাই লওক ক'ত কিমানটা পোষ্ট আছে। মই লাহেকৈ আপোনালোকক দেখুৱাই আছো। সম্পূৰ্ণ ক'বলৈ গ'লে বহুত টাইম লাগিব, আপোনালোকে ইয়াতে চাই লওক টোটাল কিমানটা আছে। টেকনিচিয়ান, ফটোগ্ৰাফি, ব্লেকস্মিথ, কাৰ্পেণ্টাৰ, কেটালগাৰ, ডাৰ্ক ৰুম এছিষ্টেণ্ট, এইবিলাক বহুত পোষ্ট আছে। ইয়াতে আপোনালোকে চাই লওক। মই আপোনালোকক দেখুৱাই আছো, আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি আছো। ইয়াতে আপোনালোকে চাই লওক কিমানটা পোষ্ট আছে। টোটাল 37টা ডিপাৰ্টমেণ্টৰ ভেকেন্সি আছে। ইয়াতে আপোনালোকে চাই লওক যেটো টোটাল 37 ডিপাৰ্টমেণ্ট ডিএমই ডিপাৰ্টমেণ্টৰ টেকনিক্যাল যেটো পোষ্ট হয় এইটো পোষ্ট আছে। ইয়াতে আপোনালোকে চাই লওক নাম্বাৰ অফ ভেকেন্সি টোটাল 333টা আছে আৰু SC ST OBC ৰ কাৰণে ইয়াতে আপোনালোকে তলফালে চাই ল'ব কিমানটা আছে। আৰু যেটো নন টেকনিক্যালৰ হয় সেইটো মই আপোনালোকক দেখুৱাই আছো, আপোনালোকে চাই থাকক। ইয়াতে আপোনালোকে চাই লওক যেটো নন টেকনিক্যাল আছিল গ্ৰেড 3 ডিএমইৰ পোষ্ট ভেকেন্সি। ইয়াতে আপোনালোকে চাই লওক নাম্বাৰ অফ পোষ্ট, টোটাল ভেকেন্সি, নাম্বাৰ অফ ভেকেন্সি, UR SC ST হিলছ আৰু প্লেনৰ আৰু OBC ৰ কাৰণে, EWS ৰ কাৰণে আৰু PWD ৰ কাৰণে। আপোনালোকে টোটাল পোষ্টখিনি চাই যাওক। মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছো। মই স্ক্ৰল ডাউন কৰি আপোনালোকক দেখুৱাই আছো। এটা এটাকৈ আপোনালোকে চাই যাওক। সম্পূৰ্ণ ক'বলৈ গ'লে বহুত সময় লাগিব, সেইকাৰণে মই আপোনালোকক স্ক্ৰীনৰ সহায়তে দেখুৱাই দি আছো। ইয়াতে আপোনালোকে চাই লওক টোটাল 21 বিভাগতে পোষ্ট এৰিছে। আপোনালোকে চাই লওক টোটাল যেটো পোষ্ট আছিল 98 SC ৰ কাৰণে, ST ৰ কাৰণে, OBC ৰ কাৰণে কিমান আছে এইটো আপোনালোকে চাই ল'ব আৰু যিখন সিৰিয়ালি আছে কিমানটা আছে এইটো আপোনালোকে চাই লওক। তাৰপিছত যেটো আপোনালোকৰ গ্ৰেড 4 ভেকেন্সি মই সেইটো আপোনালোকক দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। ইয়াতে গ্ৰেড 4 ভেকেন্সি কেইটা আপোনালোকে চাই লওক। কুক, এনিমেল এটেণ্ডেণ্ট, ধোবী, ৱাশ্বাৰমেন, ওমেন। তাৰপিছত গ্ৰেড 4 ভেকেন্সি কিমান আছে, 4টা আছে। লেবৰেটৰী এটেণ্ডেণ্ট, পেকাৰ, পিয়ন, তাৰপিছত এইবিলাকত চুইপাৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল কিমান ভেকেন্সি আছে আপোনালোকে ইয়াতে চাই লওক। মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছো। ডিটেইলছ ক'ব গ'লে ইয়াতে বহুত সময় লাগিব, আপোনালোকে ইয়াৰ পৰা চাই লওক। মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছো। যেটো এজ লিমিট আছিল ইয়াতে আপোনালোকে চাই লওক। এজ লিমিটটো 18 আৰু 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। কিমান তাৰিখৰ পৰা 1 জানুৱাৰী 2022 আপোনালোকৰ 18 পৰা 40 বছৰ হ'ব লাগিব। আৰু যেটো ৰিলেক্সেশ্যন আপোনালোকে ৰিলেক্সেশ্যনটো চাই ল'ব। ইয়াতে মই স্ক্ৰীনত আপোনালোকক দেখুৱাই আছো। যেটো গ্ৰেড 4 পোষ্টৰ হয় সেইটো আপোনালোকৰ গোটেইকেইটা ক্লাছ 8 পাছ বুলি দিয়া হৈছে অফিচিয়েলৰ পৰা, আপোনালোকে চাই লওক।
ইয়াতে আপোনালোকে ইম্পৰ্টেঞ্চ ডেটটো চাই ল'ব। ইয়াতে যিটো ষ্টাৰ্টিং যিটো এপ্লাই অনলাইনৰ ডেট 26 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট কিমানলৈকে দিয়া আছে আপোনালোকৰ 9 জানুৱাৰী 2023 পৰা দিয়া আছে। গতিকে বন্ধুসকল এইটো অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে পাই যাব। যেতিয়া 26 তাৰিখত আপোনালোকক অফিচিয়েল ৱেবছাইটত এভেইলেবল হ'ব এপ্লাই অনলাইনৰ কাৰণে। গতিকে আপোনালোকে আশা কৰোঁ তাৰ পৰা এপ্লাই কৰিব পাৰিব অফিচিয়েল ৱেবছাইটৰ পৰা। গতিকে বন্ধুসকল ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব।